মেঘালয় সীমান্ত মুক্ৰত পুনৰ সংঘাত আশংকা কাৰ্বি ভূমি ৩ কিলোমিটাৰৰ ভিতৰতে মেঘালয় পহৰা চকী স্থাপন মেঘালয় আৰক্ষীৰ মুক্ৰত সংঘটিত হৈ যোৱা সীমা বিবাদ আৰু চোৰাং কাঠ সৰবৰাহকাৰীৰ ঘটনা মাৰ নজাওতে পুনৰ কিছুদিনৰ পৰা মেঘালয় আৰক্ষীয়ে কাৰ্বি ভূমিৰ ৩ কিলোমিটাৰৰ ভিতৰতে মুক্ৰং অঞ্চলৰ পুনৰ অস্থায়ী আৰক্ষী চকী স্থাপনলৈ পুনৰ সীমান্তবাসীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে। বিগত ৬ মাহ পূৰ্বে সীমান্ত কাৰ্বি ভূমিৰ চোৰাং কাঠ সৰবৰাহকাৰী আৰু বন কৰ্মীৰ মাজত সংঘটিত গুলীয়াগুলীত মেঘালয় ৫জনকৈ লোক নিহত হোৱাৰ লগতে অসমৰ এজন বন কৰ্মী জোৱান নিহত হৈছিল। তৎসত্ত্বেও অঞ্চলটোত ধাৰাবাহিকভাৱে মেঘালয়ৰ এছাম দুষ্কৃতিকাৰীয়ে কাৰ্বি ভূমিৰ বন ধ্বংস ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে। ইয়াৰোপৰি মেঘালয় আৰক্ষীয়েও চোৰাং বন ধ্বংসকাৰীৰ সৈতে সীমান্তৰালকৈ ইয়াৰ সুযোগ গ্ৰহণ কৰি পুনৰ অসমৰ কাৰ্বি ভূমি মুক্ৰ অঞ্চলটোত প্ৰায় ৩ কিলোমিটাৰৰ ভিতৰত লৈ অস্থায়ীভাৱে আৰক্ষী চকী স্থাপন কৰি সীমান্তৰ কাৰ্বি ভূমি অবৈধ দখলত নামি পৰিছে। মেঘালয়ৰ এছাম দুষ্কৃতিকাৰীয়ে ধাৰাবাহিকভাৱে চলাই অহা বনজ সম্পদ লুণ্ঠন আৰু অস্থায়ীভাৱে স্থাপন কৰা মেঘালয় আৰক্ষী চকী নিজ চকুৰে প্ৰত্যক্ষ কৰি জিলা বন বিভাগৰ বৰ্ডৰ অধ্যক্ষ সাৰ্থক ৰামচাই এপিনে মেঘালয়ৰ বাৰংবাৰ সীমান্ত মুক্ৰত চলাই অহা এই সমস্ত ঘটনাৰ কথা অধ্যক্ষগৰাকীয়ে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি এই সমস্ত ঘটনাৰ কথা অৱগত কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়াৰ লগতে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকগৰাকীকো অৱগত কৰিব বুলি উল্লেখ কৰে। যোৱাকালি এজন মানুহে মোক মোৰ মোবাইলত পঠাইছিলে ভিডিঅ'টো, সেইকাৰণে মই গম পালোঁ এই মুক্ৰ কেমৰ ওচৰত যোৱাবাৰ যে খাচীয়াবিলাকে দুৰ্বৃত্তই জ্বলাই দিয়া ওচৰতে প্ৰায় 100 মিটাৰমান হ'ব, সেই ওচৰতে গম পালোঁ যে তাতে কিছুমান মানে গছবিলাক টিম্বাৰ স্মাগলাৰবিলাক কাঠ সৰবৰাহকাৰীয়ে কাটি আছে বুলি গম পাইছোঁ, কাঠো দেখা পালোঁ। সেইকাৰণে আমি আহিছোঁ চাবলৈ কাৰণে, ইনকুৱাৰী কৰিবলৈ। সেইকাৰণে মোৰ লগত এইফালে চাউদাৰ্ণ ৰেঞ্জৰ খেৰণি ৰেঞ্জাৰো আছে, তাৰ পাছতে আমাৰ প্ৰটেকশ্যন ৰেঞ্জাৰ চিকাৰী নিহি আৰু ৰেঞ্জাৰ হাৰচিং ক্ৰামছা লগত লৈ আহিছোঁ টিমটো ভিজিট কৰিবলৈ যে কেনেকুৱা ধৰণৰ চলি আছে। গতিকে কাটিছে কেইটামান গছ কাটিছে, কিন্তু ল'বলৈ সিহঁতে এইটো সুবিধা পোৱা নাই, হয়তো অলপ ষ্ট্ৰিক্ট কৰাৰ কাৰণে। গতিকে আচলতে বেডলেণ্ড কেম্প আছে, বেডলেণ্ড আছিলে, তাত কেনেকুৱা সম্ভৱ হৈছে আমি এইটো অলপ তদন্ত কৰিব লাগিব। কাৰণ প্ৰায় 100 মিটাৰ মানে আছে বেডলেণ্ড কেম্পৰ পৰা বৰ্তমান তাতে আমাৰ মুক্ৰ যিটো বৰ্তমান আমাৰ তাতে ফৰেষ্ট অফিচ যিটো বনাই আছে তাৰ পৰা প্ৰায় 100 মিটাৰ মানে আছে। গতিকে সেইটো আচলতে কেনেকৈ সম্ভৱ হৈছে সেইটো আমি তদন্ত কৰিব লাগিব। গতিকে ষ্ট্ৰিক্টটো কৰা হৈ আছে বৰ্তমান, যোৱাবাৰ মুক্ৰ ঘটনাৰ পৰা খুব কম হৈছে আৰু বেছিকৈ এতিয়া ষ্ট্ৰিক্ট কৰাৰ ফলত কিছুমান কাম আগৰ তুলনাত মানে কমিছে, আৰু আগত কিন্তু বহুত চলিছিলে, যেনেকুৱা এতিয়াও বহুত কাৰ্ডবিলাক ৰিজাৰ্ভৰ ভিতৰত সিহঁতে ৰিকভাৰ কৰিব পৰা নাই, আছে বহুত, কাৰণ ল'বলৈ সুবিধা পোৱা নাই। অলপ এতিয়া মানে অলপ আমাৰ ডক্টৰ তুলিৰাম ৰংহাং CM ডাঙৰীয়া ষ্ট্ৰিক্ট কৰাৰ ফলত বৰ্তমান সিহঁতে কাঠটো মানে এফালে মেঘালয়লৈ পাৰ কৰিব পৰা নাই। প্ৰায় গছবিলাক আগৰ কাটা গছবিলাক এতিয়া পৰি আছে, সেইটো এতিয়া ৰিকভাৰ কৰি, সেইকাৰণে সিহঁতে চেষ্টা চলি আছে ৰিকভাৰ কৰিবলৈ, কিন্তু এইটো এতিয়া নোৱাৰিব, কাৰণ আমি ষ্ট্ৰিক্ট কৰা হৈছে। আৰু মই সকলো মানুহকো জনাব বিচাৰিছে যে আগত যিবিলাক কাঠ সৰবৰাহকাৰী যিবিলাক কাঠ চুৰ কৰিছে সেইটো এতিয়া টাইট কৰিব লাগে, এইটো আশা কৰিব নালাগে, কাৰণ এতিয়া ইমান কাঠ লোৱাটো এতিয়া ইমান সহজ নহ'ব। আগত যি হৈছে সেইটো এতিয়া সিহঁতে এই কাঠ পৰা যে কাঠ বিক্ৰী কৰি কাঠ কাটি কিবা কাম কৰি নিজৰ পৰিয়াল পোহপালন কৰিব লাগে বুলিতো আশা কৰিব নালাগে।